Good afternoon, guys. এইবোৰ আমাৰ নতুন ৰাস্তা, আমাৰ বাৰী, শ্মশান, আমাৰ ঘৰ। নিৰ্মীয়মান ঘৰ, লগত এইটো মই আৰু এইবোৰ আৰোহী যাত্ৰী। একেদিন যোৱাকালি মাছৰে দিলোঁ ভিডিঅ', ৰাতিপুৱা এটা মাছৰ ভিডিঅ' দিলোঁ। চাই কেনে লাগিছে ক'ব। পথাৰ, ধাৰণি পথাৰ, নৰাবোৰ সোণোৱালী যেন লগা হয় আছে। মই কিন্তু চাই ভাল পাওঁ, বা এনেকুৱা পৰিৱেশ খুব ভাল লাগে মোৰ। যিহেতুকে ধৰক গাঁৱতে থাকোঁ, তো এই পৰিৱেশটো ভাল লাগিব দিয়কচোন। আমাৰ চিৰপৰিচিত পৰিৱেশ এইটো আজি এনেকৈ আছে, আৰু হয়তো কিছুদিন পিছত ইয়াতে আকৌ ট্ৰেক্টৰ চলিব, হাল চলিব, ৰোৱনী আহিব, কঠীয়া পাৰিব। এইবোৰ আৰু ব্যস্ততাৰ দিনবোৰ আকৌ আহি আছে। ইয়াতে মই চানিখন দিছিলোঁ, লাওৰ চানি সেউজীয়া হৈ আছে দেখিছে। বৰষুণ নাই কাৰণে এইবাৰ লাওবোৰ আগৰ দৰে ঠিক হোৱা নাই, যদিও লাও লাগি আছে। আম ফুলি আছে, এডাল লেঙেৰা আম। আৰু ইয়াতে বিভিন্ন শস্য দিছিলোঁ গুটি, কিন্তু পানীৰ কাৰণে উঠিব পৰা নাই এটাও। চবকে পানী লাগে ৰাইজ, পানী নাপালে চব মৰহি যায়। গছ পুলি কি বা শস্যৰ বীজ কি বা মানুহ কি। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব ৰাইজ, আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে ধৰক ফেমিলিটো বাঢ়ে আৰু নিজৰো ভাল লাগে ভিডিঅ' বনাই। গতিকে গাঁৱত থকা ল'ৰা, সিমানো নাজানো, আৰু মই মোবাইলটোৰে যি ৰেকৰ্ডিং কৰিছোঁ সেইটোকে আপলোড কৰি দিওঁ, সেইখিনিয়ে জানো, এডিটিং নাজানো, তাৰে কাৰণে বেয়া নাপাব।